কি খবৰ গুড মৰ্নিং আৰু আমি এতিয়া যাব ওলাইছোঁ ভূটানক মানে আমাৰ ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰি আমাৰ ওচৰৰে আৰু এয়া আমাৰ ভিনদেউৰ ভতিজা আমি চব দুখন গাড়ী লৈছোঁ সেইখন পিছফালে আৰু এইখন আমাৰ চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চলক আৰু যিহেতু আমাৰ মানুহ বহুত সেইকাৰণে আমি দুখন গাড়ীয়ে লৈছোঁ অলপ অলপ যাতে যাব পাৰোঁ এইখন হৈছে ভিনদেউৰ গাড়ী আৰু সেইখন হৈছে আমাৰ আৰু বাইকখনতে যাব আৰু এয়া চবতছে লেট গাড়ী আমাৰ এইবিলাক মানুহ যিহেতু আজি খ্ৰীষ্টমাছ ডে সেইকাৰণে ভাবিছোঁ আমি ভূটান ফুৰি আহোঁ আৰু আমি ৰঙিয়া হৈ গৈছোঁ ভূটান এয়া মানে ৰঙিয়া তামোলপুৰ ৰোড ৰাস্তাটো বাৰু ভালেই হয় আপোনালোকে পাঠশালাৰ দিয়ে যাব পাৰে বা বঙাইগাঁও ফালেৰে যাব পাৰে আমি এইফালেৰে আহিছোঁ যিহেতু আমাৰ ওচৰ হয় আৰু ইয়াত আহিলে আপোনালোকে যিকোনো কাৰ্ড এখন লৈ আহিব ID কাৰ্ড আৰু যাৰ 18 বছৰ তল হ'লে আধাৰ কাৰ্ড আনিব আৰু যদি হয় যিকোনো আনিব আৰু সেইটো কথা নাই আৰু গাড়ীৰ যিখিনি ডকুমেণ্টছ থাকে লাইচেঞ্চ আৰু যিখিনি RC থাকে আৰু ড্ৰাইভাৰৰ সেইখিনি আপোনালোকে লৈ আহিব তেতিয়া একো টেনশ্যন নাথাকে আৰু এতিয়া ভিডিঅ'টো চাই থাকক আমি মানে এতিয়া অলপ চাহ বাগান পাইছোঁ সেইকাৰণে ৰখিছোঁ ইয়াত ইমান ধুনীয়া একদম ভিউটো চাব নেকি ৰ'ব মই দেখাই আছোঁ ৰংগা মেলা এয়া চাওক কি ধুনীয়া ভিউ পুৰা একদম ধুনীয়া এইটো চিপছ খোৱা পাইলত দেখিছেনে আৰু ফাইনেলি আমি আহি পালে ভূটান বৰ্ডাৰটো বা আৰু এয়া ভিনদেউৱে আমাৰ ডকুমেণ্টছ কালেক্ট কৰি আছে মানে গোটেইখিনি আমি আহি পালোঁ ভূটানৰ একদম বৰ্ডাৰত আছোঁ আমি ইমান যে ব্ৰাইন কি ক'ব আৰু মই দেখাই আৰু এইবিলাক চাওকচোন ইমানবোৰ গাড়ী মানে এক্সাম হৈ গৈছে যিহেতু মানে সকলোৰে মানে ডকুমেণ্ট চেক কৰে ন প্ৰত্যেকজন ব্যক্তিয়ে চাই লৈ পেলাই ডকুমেণ্ট চেক কৰে ইয়াত চেকশ্যনৰ লাইন একদম কিমান সেইকাৰণে আপোনালোকে ৰাতিপুৱাতে যাব আমাৰ অলপ লেট হৈছিল বাৰু আৰু সেইদিনা আৰু বন্ধ আছিল খ্ৰীষ্টমাছ যিহেতু সেইকাৰণে আৰু একদম গেট মানে এইফালে ইণ্ডিয়া সেইফালে ভূটান একদম বৰ্ডাৰত আছোঁ আমি চব লগাৰ আৰু ভিতৰতো আছে ভিতৰতো সোমাই যাব লাগে ফাইনেলি আমি ভূটানৰ মানে ভিতৰত আছোঁ আৰু আজি ফাইনেলি ইমান সময় ৰখিব লাগে বাপৰে কি ক'ব আৰু বহুত কষ্ট হয় ভাই মই নাহোঁ আৰু লাগি গৈছে ৰঙীয়া হৈ কেতিয়াও নাহিব দে পাঠশালা হৈ যাব আৰু ফাইনেলি আমি এণ্ট্ৰি কৰিলোঁ কৰাৰ পিছত আমি প্ৰথমতে গাড়ীখনক খোৱালোঁ মানে তেল ভৰাই ল'লোঁ ফুল টেংকি কাৰণ ইয়াত লিটাৰ মানে 61 আমাৰ ইণ্ডিয়াতকৈ বহুতেই কম সেইকাৰণে ফাৰ্ষ্টতে আমি তেল ভৰোৱা কামটোৱে কৰিলোঁ তাৰপিছত ঘূৰিলোঁ এয়া আমি ভূটানৰ ফালে যাই আছোঁ ওপৰৰ ৰাস্তাবিলাক বিৰাট ধুনীয়া মানে নেচাৰেল ভিউখিনি একদম পকোৱা ৰাস্তা ভাল লাগে আৰু আমি প্ৰথমতে চালোঁ এইটো নামটো মই ভালকৈ চাব নহ'ল যিহেতু আমাৰ দেৰি হৈছিল মানে জল্দিকৈ কিবা এটা চালোঁ আৰু এইকেইটা বা কি বুলি কয় নাজানো ইয়াত কিছুমান মন্ত্ৰ লিখা থাকে সেইবিলাক তাহাঁতে চাগে জানে আমি নাজানো বাৰু হেল্ল' গাইজ তুমতো আয়েগা পৰিৱেশটো ইমান ধুনীয়া আপোনালোকক মই দেখাম মানে ভূটানৰ মানে ভিতৰত আৰু একদম মানে চাফা চিকচিকীয়া একদম আৰু মানে বিৰাট ভাল লাগে শান্তিৰ পৰিৱেশ এটা চাওকচোন ইমান ধুনীয়া এইবিলাক চাওক ইমান ধুনীয়া চাই দিয়ক ভিডিঅ'টো আমি ইয়াতে আহি পেলাই এটা মনেষ্ট্ৰি ইয়াত এই ভূটানত চাওকচোন এইটো নাজানো কি আছে আগত এয়া চাওক এয়া আমাৰ সকলোবোৰ আহিছে ইয়াত পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া একদম এয়া আমাৰ বৰি দিদি আৰু এইটো এটা মনেষ্ট্ৰি ইয়াতো মানে বহুত চাফ চিকুণ আৰু চবফালে গছ দেখিছেনে ইমান ধুনীয়া ফুল ফুলি আছে আৰু ইয়াত বহুত বুদ্ধিষ্ট মংবিলাক থাকে আমি ফটো উঠিছোঁ তেওঁলোকৰ লগত আৰু এইটো হৈছে জিমখানা মানে বুদ্ধিষ্টবিলাকৰ কাৰণে তাহাঁতে ইয়াত জিম কৰে মানে আমিও কৰি চালোঁ অলপ আৰু এইখন মনেষ্ট্ৰিৰ ভিতৰতে থকা কেণ্টিন ইয়াত আমি পকৰি খাইছিলোঁ বাকী ইয়াত খাব লগা একো নাই মানে নাই বন্ধ আছে আমি এতিয়া আমাৰ ভূটানত চাহ খালোঁ একাপত 30 টকাকৈ আৰু এয়া চাওক কি খালে এয়া আৰু চাওকচোন এইবিলাক আমি গোটেই দোকানে খাই দিলোঁ দোকানৰ মিমি শেষ হৈ গ'ল মানে একদমে আপোনাৰ ভূটানত হয় কেনেকুৱা অনুভৱ একদম গাইজ একো খাবলৈ পোৱা নাই যি পেকেট খাই দিছোঁ মানে কেক কিবা কিবি মিমি চিমি এইবিলাক চব খাই দিছোঁ মিঠাই চিঠাই একো নাই গাইজ এয়া চাওক আমাৰ গোটেই পেকেট শেষ কৰি দিলে দেখিছেনে এইবিলাক এয়া আমাৰ চব পেকেটবোৰ গোটেই দোকানখন শেষ কৰি দিলে একদম হাই মুলি গৰম লাগে আমি এতিয়া ভূটানত আছোঁ ৰাতি হ'ল প্ৰায় আৰু ইয়াত ঠাণ্ডা লাগিছে ঠাণ্ডা বহুত ঠাণ্ডা বতাহ আৰু এইফালে ব্ৰিজ পাইছোঁ দেখিছেনে ব্ৰিজখন কিন্তু আমি মানে দিনত হ'লে বহুত ভালকৈ দেখিব পাৰিলোঁ হয় পানী আৰু পানীৰ ইমান কুলু শব্দ কি ক'ব বহুত
আৰু এইটো চাওক ইমান ধুনীয়া দেখিছেনে কিন্তু মানে পোহৰলৈ বেছি ভাল লাগিলে হয় এতিয়া মানে আমি ভালকৈ মানে চাব পৰা নাই আৰু ফটোবিলাকো ভাল নহয় শুনা না কি কৰোঁ हमें भी कुछ बोलने का मौका चाहिए आप लोग बोलिए आपको कैसा हो रहा मतलब बहुत ही ठंडा है अभी हम मतलब रात को एक्सप्लोर कर रहे हैं भूटान हाँ, एक्सप्लोर कर भूटान रहे हैं एक्सप्लोर हम यहाँ पे चक्कर काट रहे हैं মানে 24 আৱাৰ দিয়ে ন সেইকাৰণে মানে আমি মানে 24 আৱাৰ আমি যি ঘূৰিব পাৰিম ইয়াতে ঘূৰি আছে তাকৰি ঘূৰাই দি ঘূৰি আছে একেটা জেগাতে আৰু আমাৰ ভিন্দ' নিউ ভিন্দ' মজা লাগিছে মই কৈছোঁ ন ভূটান মানে আমি ফৰেন কাণ্ট্ৰিত আছোঁ ইণ্ডিয়াত নাই এতিয়া খালি ৰাতি হ'ল বহলি মানে ভিউটো বহুত ধুনীয়া আছিল ভূটানত মানে আমি মানে ইমানেই ভাল পাইছোঁ ৰাতিও ঘূৰি ফুৰিছোঁ আৰু এইখিনি আৰু ইয়াত দেখাব লগা আৰু বেছি নাই আৰু চিনি পাইছেনে নাই আমি কেতিয়া কি হ'লোঁ আৰু যিহেতু সেইদিনা খ্ৰীষ্টমাছ আছিল এইবিলাক দোকানত ওলাইছিল সেইকাৰণে আমি গোটেইকেইটাই পিন্ধি চালোঁ আৰু এইবিলাক ফাটলামি কৰি থাকোঁ আৰু ফেমিলিৰ মাজত নকৰে কাৰ লগত কৰিম হয় গৰম ধৰি গ'ল এতিয়া ভূটানৰ মাজে মাজে ঘূৰি আছোঁ ৰাতি 7টা বজাত আজি একদম ইমান ঠাণ্ডা গেংটকত যেনেকুৱা বজাৰ সেনেকুৱা লাগে ইয়াতো আহোঁতে বহুত কষ্ট হয় বাট অহাৰ পিছত ভালেই লাগে বাৰু কিন্তু সোনকাল হ'লে ভাল লাগে দাৰ্জিলিঙৰ ফিল্ড আৰু সেইদিনা আমি এনেকৈ বোলা বজাৰখন চালোঁ আৰু ইয়াত মেক্সিমাম মন্দিৰ এনেকুৱা টাইপৰ মানে এনেকুৱা ষ্টাইল থাকে মানে তাত এইটো মানে কম্পালচৰি আৰু তাৰপিছত আমি আহিলোঁ বজাৰ আৰু এয়া চাওক ভূটানৰ বজাৰ আৰু তাত বস্তুবোৰৰ দাম আমাৰ ইণ্ডিয়াতকৈ বেছিয়ে হয় চব্জিবিলাকৰ মানে যিখিনি সুধিছোঁ আৰু এইবিলাক দামবিলাক কিন্তু আমি গম পোৱা নাই এতিয়ালৈ কেজি 150 কেজি 150 50 হেল্ল' আণ্টি हेलो आंटी আৰু আমি সেইখন বজাৰৰ পৰা অনলি শুকান মাছ লৈছোঁ যিহেতু মানে চববিলাক বস্তু দামেই হয় বেছি সেইকাৰণে শুকান মাছটো ল'লোঁ আৰু নিচলা মাছ বুলি যে কয় চাওকচোন গাইজ আমি কিবা দেখাই নে চিনিও নাপাওঁ চাওকচোন কেনেকুৱা पता नहीं আৰু এইটোতো জানো বাৰু কচু হয় এইটো আৰু এইটো সেই পিঁয়াজ এইটো বুজি পোৱা নাই কিবা আপোনালোকৰ জানে নামটো ক'ব আৰু ফাইনেলি আমি 8টামান বজাত আমি ভূটানৰ পৰা ওলালোঁ আৰু তাত ইমান যে মানুহ দেখিছেনে এতিয়াও লাইন ধৰিয়ে আছে তাৰমানে এতিয়াও মানে এণ্ট্ৰি কৰিয়ে আছে আৰু ফাইনেলি আমি 9:30 বজাত আমি নলবাৰীৰ পৰা এটা ৰেষ্টুৰেণ্টত মানে ডিনাৰটো কৰিলোঁ যিহেতু লাঞ্চ কৰা নাছিলোঁ দুপৰীয়া যিটি খাই আছিলোঁ আৰু ইয়াৰ পৰা এটা ৰেষ্টুৰেণ্টত লাঞ্চ থালি 250 টকাকৈ লয় এখনত আৰু লগত চিকেনো আছিল চিকেনটো এক্সট্ৰাকৈ ল'ব লাগে আৰু বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে শ্বেয়াৰো কৰি দিব যদি ভাল লাগিছে বাকী আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল